নমস্কাৰ। আজি আহিছোঁ মই আপোনালোকৰ মাজলৈ মোৰ প্ৰথমটো মিনি ভ্লগ লৈ। কেইদিনমানৰ আগত আমাক কলেজৰ পৰা এটা ইটা ফেক্টৰীলৈ নিছিল। তাৰে মানুহ এজনে আমাক এতিয়া বুজাই আছে কেনেকৈ ইটা বনোৱা হয়, কেনেকৈ ইটাবোৰ পুৰা হয় মানে জ্বলোৱা হয় আৰু। চাওকচোন কেনেকৈ ইটাবোৰ গৰম কৰিছে কয়লাৰ জুই দি। তাৰপাছত আমাক আনিলে এই শিলগুটি বনাই থকা, এইটো কি জানো আৰু কিবা এটা হয় আৰু। এই যে মেচিনটো দেখিছে, ইয়াত ডাঙৰ ডাঙৰ শিলবোৰ সৰু সৰু শিলগুটিলৈ ৰূপান্তৰিত কৰা হয়। মেচিনটোৱে শিলবোৰ ভঙাৰ পাছত ছাইডত এনেকৈ জমা কৰি যায়। তাৰ পাছত আমি সকলো আহিলোঁ চুকাফা সমন্বয় ক্ষেত্ৰলৈ বুলি। এয়া লাগি গ'ল সকলো ফটো মৰাত, কোনো বাকী নাই, সকলো ফটো মৰাত ব্যস্ত। ময়ো বাৰু ফটো নুঠা নহয়, এয়া তাৰে কেইখনমান ফটো দি দিছোঁ আৰু। ফটো মাৰি হোৱাৰ পাছত আমি গ'লোঁ ব'টিং কৰিবলৈ। দুখৰ কথাটো হ'ল ব'টিঙৰ ভিডিঅ'বোৰ মোৰ ডিলিট হৈ থাকিল। বহুত দেৰি ব'টিং কৰি ভাগৰ লাগিলত আমি দেৱশিশুকেইটা গ'লোঁ খেলিবলৈ পাই আমাৰ ব'টিং কৰা ভাগৰ ক'ৰবাত দৌৰ মাৰিলে। আপুনি যিমানেই ডাঙৰ নহওক কিয় আপোনাৰ শিশুসুলভ মনটো কেতিয়াও মাৰ নাযায়। অৱশেষত টাইম হ'ল আৰু আমিও গুচি আহিলোঁ। থাকিবতো নোৱাৰি তাত। আজিলৈ বাই, টাটা।